মানে বহুত ডাঙৰ সেটিং जितु सेटिंग আমি সকলোৱে বিচাৰো সেই সেটিংটো মই আজি কম কাৰণ আপোনালোকৰ প্ৰফাইল পিকচাৰ বেলেগক নম্বৰ কেনেকে প্ৰফাইল পিকচাৰ দেখাব নোৱাৰে বা ধৰি লওক কিছুমান আৱৰ্জনা মেছেজ আৱৰ্জনা মানে ধৰি লওক আপোনালোকে তিনিটা গ্ৰুপত আছে তিনিটা গ্ৰুপত সেম টু সেম ফ্ৰেন্ড আছে সো সেই দুটা তিনিটাৰ ভিতৰত আপুনি এটা গ্ৰুপহে চাব যদি সেম মেছেজ আহে সো সেইভাবে মই আজি ভিডিওটো চাওক চাই যদি ভুল হৈছে যদি কমেন্টত জনাব আৰু ভাল হৈছে যদি কমেন্টত জনাব লগতে এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলত যদি নতুন প্লিজ অনুগ্ৰহ কৰি কৈছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব সো বলক আজি ভিডিওটো আৰম্ভ কৰো আপোনালোকে হোৱাটছআপ মেসেঞ্জাৰত যাব যাই 3 ডট আছে যে ৰাইট সাইডে সেই 3 ডটটো টাচ কৰিব টাচ কৰি আপোনালোকে সেটিং পাব সেটিং বুলি অপচনটো পাব তাতে টাচ কৰিব টাচ কৰি একাউন্টত টাচ কৰিব একাউন্টত টাচ কৰি প্ৰাইভেচি আছে এই প্ৰাইভেচি ওপৰত প্ৰাইভেচিটোত যাব প্ৰাইভেচিটোত যোৱাৰ পিছত লাস্ট সিন আছে লাস্ট সিন মানে হৈছে আপোনালোক যদি অফলাইন দেখুৱাব পাৰে অনলাইন দেখুৱাব পাৰে মাই কন্টেক্টক অনলাইন দেখুৱা বা এভৰিবডিক অনলাইন দেখুৱা এটো তোমাৰ কথা নিজৰ কথা আপোনালোকৰ সো এতিয়া আহিল প্ৰফাইল ফটো সেই সেম সিনৰ যেনেকুৱা লাস্ট সিনটো এইফালে হোৱাটছআপ ষ্টেটাস এইটো সেম হয় আপোনালোকে যেনেকে সিস্টেমত দেখায় তাৰ পিছত আহিল যিবিলাক ডাবল মেছেজ দেখে বিলাকৰ বাবে নেম যে আছে কন্টেক্ট সেভ কৰা নেমটোত মাৰিব তাতে টাচ কৰিব তাৰপিছত কাস্টম নটিফিকেশনত মাৰি দিলে তাতে অপচন এটা আহিব ওপৰত এইটো আহিছে ইউজ কাস্টম নটিফিকেশন তাতে টিক চিন দিব তাতে টিক চিন দিয়াৰ পিছত সেকেন্ড অপচন নটিফিকেশন ৰিংটং তো তাত টাচ কৰিব তাত টাচ কৰি লোৱাৰ পিছত আপোনালোকে কিবা এটা ৰিংটং চইচ কৰিব পাৰিব যে এইটো সেম মেছেজ দিছে সো এইটো মেছেজ নাচাবা এইটো মেছেজ দৰকাৰ নহয় আপোনালোকে আকৌ সেটিংত যাব সেটিংত যায় একাউন্টত ক্লিক কৰিব কৰাৰ পিছত 3 নম্বৰ অপচনটো বাছি লব টু স্টেপ ভেৰিফিকেশন এনেবল কৰিলে আপোনালোকৰ ফ্ৰেণ্ডে আপোনাৰ হোৱাটছআপ চলাব নোৱাৰে তাৰ পিছত 6টা সংখ্যাৰ পাছৱৰ্ড বহাই নেক্সট কৰিব কনফাৰ্ম পাছৱৰ্ড মাৰিব দিছে কনফাৰ্ম পিন মাৰি লব সেই 6টাই মাৰি লৈ জিমেইল একাউন্টটো বহাব কনফাৰ্ম দুইবাৰ জিমেইল একাউন্টটো বহাই লৈ তাৰ পিছত ডান মাৰিব মই ইয়াত দেখাই দিছো কাৰ চিনডাল তাৰ পিছত ডিসএনেবল কৰিব পাৰে চেঞ্জ পিনো কৰিব পাৰে চেঞ্জ জিমেইলো কৰিব পাৰে